হেল্ল' গাইজ, আজি মাছ মাৰিব আহিছোঁ। আমাৰ গাঁৱৰ ল'ৰাকেইজন মানে এই ইয়াতে মাছ মাৰি আছে, তো মাছ মাৰিব আহিছোঁ লগৰ লগত। খুব ধুনীয়া, আপোনালোকক দেখুৱাই আছোঁ ৰ'বচোন। পানী শুকালে মাছ ধৰোকে আছোঁ। এতিয়া আমি গোটেইকেইটাই পাৰতে বহি আছোঁ আৰু উপায় নাই। পানী শুকালে মাছ ধৰিম। এই পিলিঙাটোৰ নাম হৈছে টেনচন, এই পুঠি মাছকেইটা জঁপিয়াই আছে, তাকে ধৰি আছে আৰু পানী শুকাব আৰু বেছি টাইম নাই। বৰালি মাছো পোৱা যাব, পুঠি মাছ বহুত আছে। গৰৈ মাছ, তৰি মাছ, পুঠি মাছ বল্লি পাম বুলি ভাবিছিলোঁ, নাপালোঁ।